নমস্কাৰ, মই বৰ্ণিতা skitchener অন্য এটা ৰেচিপিৰ সৈতে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকৰ ওচৰলৈ ভাপত সিজোৱা মাছৰ ৰেচিপি এটা লৈ আহিছোঁ। এই ৰেচিপিটো বনাবলৈ একেবাৰে ইজি হয় আৰু খাবলৈও বহুত টেষ্টি হয়। আশা ৰাখিছোঁ আপোনালোকে এই ৰেচিপিটো এবাৰ হ'লেও ট্ৰাই কৰিব। তেনেহ'লে বলক বেছি দেৰি নকৰোঁ, ৰেচিপিলৈ আগবাঢ়োঁ। ইয়াৰ কাৰণে মই দুডোখৰ ভকুৱা মাছ লৈছোঁ। আপোনালোকে যিকোনো মাছ ল'ব পাৰে আৰু মই ভকুৱা মাছৰ বুকুৰ অংশ লৈছোঁ। লগতে লৈছোঁ অলপ আদা আৰু কেইফুটামান নহৰু, জলকীয়া দুটা আৰু এটা বিলাহী লৈছোঁ। আৰু এতিয়া মই বিলাহীটো অকণমান বইল কৰি ল'ম। এয়া বিলাহীটো বইল কৰি লোৱা হৈ গ'ল আৰু গৰমে ধৰাৰ কাৰণে মই অকণমান জুইৰে কাটি দিছোঁ। এনেধৰণে মই অকণমান জুইৰে কাটি লৈছোঁ। এতিয়া ইয়াত আগতে খুন্দি লোৱা আদা আৰু নহৰুখিনি মই ইয়াত দি দিম। এইখিনি মই এতিয়া ভালদৰে পিটিকি ল'ম। আৰু মাছ কেইপিছো মই ইয়াত দি দিলোঁ। সোৱাদ অনুসৰি নিমখ আৰু অকণমান মিঠাতেল দি দিছোঁ। এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি ল'ম। আজি মই মাছখিনি হালধি পাতত দি ষ্টিম কৰিম, সেইকাৰণে মই কেইখনমান হালধি পাত লৈছোঁ আৰু ভালদৰে ধুই লৈছোঁ। আৰু গেছ ষ্টভত অকণমান লেৰেলাই লৈছোঁ। লেৰেলাই ল'লে পাতখিনি ফাটি যোৱাৰ ভয় নাথাকে। এতিয়া মই এখনৰ ওপৰত এখন পাত দি এনেধৰণে দি লৈছোঁ। এতিয়া ইয়াৰ ওপৰত মই মাছখিনি দি দিম। মাছখিনি দি দিলোঁ আৰু বাকী থকা বিলাহীখিনি ইয়াৰ ওপৰত দি দিলোঁ। এতিয়া ইয়াৰ ওপৰত জলকীয়াখিনি মই দি দিছোঁ। এতিয়া সাৱধানে চাৰিওফালৰ পৰা ভাজ কৰি টোপোলাটো বান্ধি ল'ম। খুব সাৱধানে বান্ধিব। এতিয়া টোপোলাটো খুলি নাযাবৰ কাৰণে মই সূতা এডালেৰে মেৰিয়াই দিছোঁ। এনেধৰণে লাহে লাহে সূতাৰে মেৰিয়াই বান্ধিব লাগে। এতিয়া প্ৰেছাৰ কুকাৰ এটাত মাছৰ টোপোলাটো এনেধৰণে দি দিছোঁ। কুকাৰৰ তলিত একো দিব নালাগে, মই দিয়া ধৰণে এনেধৰণে দিলে হ'ল। আৰু ঢাকনি লগাই বন্ধ কৰি দি দিছোঁ। গেছৰ ফ্লেম একেবাৰে ল' কৰি ৰাখিব আৰু এনেধৰণে সিজিবলৈ দিব। মাছখিনি সিজোতে 10 মিনিটমান সময় লাগিছে। আৰু এতিয়া মই টোপোলাটো ভালদৰে খুলি ল'ম। মাছখিনি হালধি পাতত সিজোৱাৰ বাবে হালধি পাতৰ এটা ধুনীয়া গুণ আহি আছে। দেখিবলৈ ধুনীয়া হৈছে আৰু ভালদৰে সিজিও গৈছে। এয়া মই দেখাই দিছোঁ হাতেৰে পিটিকি। খুব ধুনীয়াকৈ সিজি গৈছে। তেনেহ'লে আজি ৰেচিপিটো কেনেকুৱা পালে জনাব আৰু আপোনালোকে এবাৰ হ'লেও ট্ৰাই কৰিব। সঁচাকৈ খাবলৈ বহুত টেষ্টি হয়।
এনেদৰে বনোৱা মাছৰ পিটিকা গৰম গৰম ভাতৰ লগত খাবলৈ পালে আৰু একোৱেই নালাগে। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু লগতে আজিৰ ভিডিঅ'টো যদি ভাল পালে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু লগতে মোৰ যদি চেনেলৰ নতুন দৰ্শক হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে পুনৰ লগ পাম অন্য এটা ৰেচিপিৰ সৈতে। আজিলৈ আহোঁ, ধন্যবাদ।